ফ্ৰেণ্ডছ ইমান দিনৰ পৰা এটা মানে খানা খাম বুলি ভাবি আছিলোঁ ন, তো সেইকাৰণে ভাবিলোঁ আজি খানাটো খাওঁ। তো সেইকাৰণে আমাৰ লংকাৰ পৰা কাকিৰ পৰা মানে বাকী দুজনীতো আমলাপট্টি আৰু পুলিচ ৰিজাৰ্ভৰ ওচৰে হয়। তো আহিলে ইমান দিনৰ পৰা খানা খাম বুলি ভাবি আছিলোঁ ন, সেইকাৰণে আজি সিহঁত কেইজনী আমাৰ ঘৰত আহিছে খানা খাবলৈতো বহুত ভাল লাগিছে। আৰু এফালে গীতাই আলু ভাজি আছে আৰু এয়া সৰু সুৰা মানে কিমান কামবিলাক মানে আমি লাহে লাহে সকলোৱে মিলি একেলগে কৰি আছোঁ। তাৰপিছত এইফালে চব বস্তু ৰেডি কৰি আছোঁ। ৰেডি কৰাৰ পিছত এইফালে আমাৰ বাইদেউসকলক মাতিছোঁ আহা ব্ৰেকফাষ্ট কৰিব লাগে বুলি। ব্ৰেকফাষ্ট কৰা টাইম হৈছে, তো আমিও এয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ লাহে লাহে। চব মানে ৰেডি কৰি আছোঁ ব্ৰেকফাষ্টৰ কাৰণে। তো এয়া খাই আছোঁ। খাই এইফালে আমাৰ নেহা বাইদেউক দেখোঁ তামাম একদম ফূৰ্তি, আৰু এইফালে বাইদেউ খাই মানে কেৰাহীত তেল দিছে এয়া মাংস ভাজিবৰ কাৰণে। তো এইফালে আমাৰ মাংস ভাজি আছে আমাৰ ছোৱালীয়ে। তো ৰান্ধনি তাইহে দেই, স্মিতা। এয়া মাংস ফাইনেলি এয়া মাংস হ'লেহি আৰু হৈ পেলাই চবকে মানে এপাক ভিডিঅ' বনাব দিছে ন, তো সিহঁতকো কৰি দিছোঁ। ইয়াতে গীতা নেহা সম্প্ৰীতে এইফালে ৰেডি কৰি আছোঁ চালাড, আৰু এইফালে এয়া বেঙেনা চপ বনাই আছোঁ। আৰু মই আমাৰ ৰান্ধনি বাইদেউলৈকে ময়ো অলপমান হেল্প কৰি দিলোঁ বেঙেনা চপত। এয়া বেঙেনা চপ ফাইনেলি হৈ গ'ল। এতিয়া এয়া দেখক পোলাও। এই পোলাওটো বাৰু ময়ে বনালোঁ। এয়া পোলাও, মাংস, চালাড আৰু বেঙেনা চপ এইকেইটাই মানে আয়োজন কৰিছিলোঁ। আৰু এইফালে মানে ৰসগোল্লা আছিলে, মানে ভাত খোৱাৰ পিছত বোলে সিহঁতক চুইট লাগে ন, তো সেইকাৰণে চুইট আনিলোঁ। তো এয়া আমাৰ গ্ৰুপটো খাবলৈ লৈছোঁ আৰু এইফালে পানী দিয়াত লাগি আছোঁ। এইফালে আমাৰ জিনা বাইদেউ স্কুলৰ পৰা আহিলে, তো জিনাকো লৈ লওঁ আমাৰ লগত সকলো একেলগে মানে সহযোগ কৰিবলৈ। তো সম্প্ৰীতৰ একদম ভাত খোৱাৰ আগত পোষ্ট দিছে দেই। ফাইনেলি আমাৰ ভাত খোৱা হ'ল। এতিয়া আমি মানে ভাবিলোঁ অলপ ডেন্স কৰিম, কিন্তু ডেন্স নকৰাৰ আগত আমাৰ স্মিতা বোলা লগৰজনী তাই মানে ঘৰত গ'লগৈ। তাই ঘৰৰ পৰা আহিছে ন, তো সেইকাৰণে তাই বোলে নাথাকে, যাব লগা হ'ল, সেইকাৰণে তাই সোনকালে গ'ল। তো আমি মানে চাৰিজনীয়ে মিলি একেলগে এয়া নাচিছোঁ, ফূৰ্তি কৰিছোঁ, এনজয় কৰিছোঁ। মানে ইমান ভাল লাগিছে সকলোৱে একেলগে লগ পালে, ইমান ফূৰ্তি। এনেকুৱা দিন যাতে সদায় আহক আৰু সকলোৱে নতুন বছৰটো ভালে ভুলে যায় আশা কৰিলোঁ। আৰু আমাৰো এনেকৈ সদায় বন্ধু বান্ধৱীসকলৰ লগত বন্ধুত্ব থাকক, যাতে আগলৈ আৰু এনেকৈয়ে সিহঁতৰ লগত থাকিব পাৰোঁ, সহযোগ কৰিব, এনজয় কৰিব পাৰোঁ, এনেকৈ আৰু খানা খাব পাৰোঁ। তো মানে ভাল লাগে আৰু ন, ইমান দিনৰ মূৰত লগ পালোঁ সকলোকে একেলগে। তো আমাৰ ছোৱালী মানুহনো কি, এনেকৈতো ভাল লাগে ন লগৰবিলাকৰ লগতে। তো মানে বহুত নাচিলোঁ, ফূৰ্তি কৰিলোঁ। আমাৰ গীতা বাইদেউ কিন্তু আজি খুব নাচিছে, খুব। এনেই তাই নেনাচে, কিন্তু আজি হ'লে ইয়াত দেখোঁ বহুত নাচিছে আমাৰ গীতা বাইদেৱে। তামাম একদম ফূৰ্তি দেই গীতা, আজি বহুত ভাল লাগিছে। আমাৰ নেহা সম্প্ৰীতকতো ক'বই নালাগে। আজিলৈ ইমানেই আছিলে মোৰ মিনি ব্লগ। বাই বাই এণ্ড সকলোৱে ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।